সকলোকে মোৰ ফালৰ পৰা আমাৰ পৰিয়ালৰ ফালৰ পৰা মহালয়াৰ শুভেচ্ছা যাচিলোঁ আৰু আজি ৰাতিপুৱাই উঠিলোঁ আপোনালোকৰ পিনে কেনেকুৱা কি পৰিৱেশ জনাব কিন্তু আমাৰ মানে ইয়াতে মানে মানুহবিলাকে ইমান ৰাতিপুৱাই উঠি কিনে মহালয়াটো মানে ইমান নামানে চ' আমাৰ গাঁৱৰ পিনে কিন্তু মাহঁতৰ পিনে 3টামান বজাৰ পৰা পুৰা মানুহবিলাকে ফুৰি থাকে ভাল লাগে ইয়াতো জাগাই জাগাই হেৰি কৰে কিন্তু আমাৰ এইখিনি হাতত মই দেখা নাই আজিলৈকে চ' মোৰ কিন্তু উঠিব মন যায় কাৰণ মই যিহেতু আগৰ পৰাই উঠোঁ ছোৱালী অৱস্থাৰ পৰাই উঠোঁ সৰুৰ পৰা চ' সেইটোৰ কাৰণে ময়ো উঠিলোঁ মই অকলেই উঠিলোঁ কাৰণ এওঁক মাতিলোঁ এওঁ মানে নুঠিলে শুই থাকিলে চ' মাৰো গাটো ভাল নহয় কাৰণে নুঠিলে মই অকলে উঠিলোঁ কাৰণ মহালয়াত মানে কোৱা শুনিছোঁ আৰু আইতাহঁতে মহালয়াত মানে উঠিলে যেতিয়া দুৰ্গা মা আহে তেতিয়া পূৰা বতাহ এজাক আহে বুলি কয় চ' সেই বতাহজাক যদি গাত লাগে বহুত বছৰটোৰ কাৰণে বেমাৰ আজাৰৰ পৰা মানে ৰক্ষা পায় বুলি কোৱা হয় আৰু চ' সেইটোৰ কাৰণে মোৰ মানে উঠিলে মনটো ভাল লাগে সেইটো কাৰণে অকলে হ'লে উঠিলোঁ কিন্তু বহুত আন্ধাৰ হৈ আছিলে চাৰিওপিনে সেইটোৰ কাৰণে মানে বেছি সময় অকলে থাকিব নোৱাৰিলোঁ 10 মিনিটমান সময় থকাৰ পিছতে ভিতৰলৈ গুচি গ'লোঁ চ' সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ মহালয়াৰ শুভেচ্ছা আমাৰ বাঁহী বিচনাতে আলহী আহি গ'লে আমাৰ লিউৰ ভণ্টি আহি গৈছে ন লিউ ভণ্টিক মৰম কৰিবানে কৰিবা বাহ ইমান ধুনীয়াকৈ চাই আছে চাচোন চা তাই ইমান ধুনীয়াকৈ চাই আছে আমাৰ ৰাতিপুৱাই ৰাতিপুৱা আলহী আহি গৈছে এইটো দাদা হয় দাদা মাতা দাদা কোৱা দাদা এজনী আমাৰ ওচৰৰ বৰ ছোৱালী হয় লৈ আহিলে লিউৰ ওচৰত খুৱাই দিলোঁ লুৱে একদম আচৰিত ক'ৰ পৰা আহিলে মাইনা আৰু তাইও ইমান ধুনীয়াকৈ কান্দাও নাই বিচনাত দিয়ালৈ আমাৰ লিউ সৰু থাকোঁতে এনেকৈ বিচনাত দিলে কান্দি দিয়া আছিলে চোৱা মাইনা কিমান ভাল কান্দাই নাই অলপ মৰম কৰি দিয়াচোন দিয়া সিও বেচেৰা শুই আছিলে না উঠি চকমক খালে ধুনু কোনে এইটো দাদা নেকি দাদা 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 মা দুকো চাই আছে ভাবিছে ক'ত আহিলোৱে শুই আছেচোন বিচনাত ধুনীয়াকৈ ধুনুকৈ শুই আছে দেখোনে ধুনুকৈ শুই আছে নেকি ধুনুকৈ শুই আছা ধুনুকৈ শুই আছা দাদা উঠাই নাই তুমি উঠি ফুফু দিব আহি গ'লা দাদা উঠাই নাই দাদা হামুদি আছে তুমি ফুফু দিব আহিলা উঠিব বিচাৰিছোঁ নে উঠা উঠিব বিচাৰিছোঁ নে উঠা দেখিছা শনি ডাঙৰ হ'ল ন ব'লা আমি যাওঁ এতিয়া ন ব'লা মা যাওঁ বুলি কওঁতে কি উঠিছে চোন অলপ বদমাছ হৈছা তাৰমানে পাৰা হৈছা অলপ বদমাছ হৈছা নেকি বস্তু দেখাই দিওঁ ৰ'ব নিজে একদম বহিবৰ কাৰণে কাপোৰ চাপোৰ নিজে পাৰি লৈছে ডৰমেট চৰমেট আৰু ধুনীয়াকৈ পাপাকে নতুন আৰ্টৰ বহি আনি দিছে আৰ্ট কৰি আছে নলিও ৰং কৰি আছে আৰ্ট নহয় ৰং কৰি আছে আৰ্টত ইমান ভাল হৈছে আমাৰ ল'ৰাটো দেই এইবিলাক তুমি নিজে কৰিছা ৰং ধুনীয়া হৈছে চাওঁ আৰু এইফালে দেখা তুমি কৰিছা এইটো চোনবাই কৰিছে আৰু দিয়া ফেনখন কিয় দিয়া নাই ৰ'বা মই দিম তুমি আৰ্ট কৰা দেই মোক বাচন চাচন ধুবলৈ আছে ধুই লওঁ দেই পৰি থাকা ধুনু বেটা এইটো কি হয় কাইট মানে কি আমাৰতো জানেচোন দিয়া কৰা